ল নো তৰা সময় চাচোন মংগল গ্ৰহত ঘৰ সাজিব ধৰিছে মানুহে তাতে কি হ'ল তইহে কেৱল সৰুৰে পৰা বাহিৰত থাকি এই চিকেটডালো জ্বলাব নিশিকিলি চা মই জানো নাজানো এই চিগাৰেটৰ ধোঁৱাত জ্বলে এখন হাঁহি থকা মুখৰ অজস্ৰ চকু পানী কেৱল মই মোৰ স্বাভিমানৰ লগত কম্প্ৰমাইজ কৰিব নোৱাৰোঁ তই এনজয় কৰ গুড নাইট বেব হেল্ল' কি কৰিছা তোক কিয় লাগে কিয় ফোন কৰিছ কি পাব লগা আছিল তোৰ এজনী থকাৰ পিছতো মোলৈ মনত পৰে হাৰে তাইৰ কি হ'ল যা লগ কৰিব যা বিক্ৰম দা গেম মাৰো আৰে ফোনটো ৰিচিভ কৰি লোৱা বৌ টিকু তুমি আমাক অলপ সময় দেচোন কোৱা সেইজনীক পাৰিব পাৰা নেকি এতিয়াও মন মাৰি থাকা যে মোৰ এই মূৰটো গৰম কৰি নল'বা বুজিছা আচ্ছা চৰি ব'লা আমি অলপ ফুৰিব যাওঁ খং নোথোৱা কথা ক'লে কিমান ভাল লাগে তোমাৰ এই হাঁহিটোৱে মোক সদায় এট্ৰেক্ট কৰে ঠিক আছে তুমি যোৱা মই গৈ আছোঁ হ'ব দা সোনকালে বা তুমি যোৱাৰ আগত তোমাক দুটা বস্তু দি পঠাও তুমি লৈ যোৱাচোন কি এইটো তৰাই দিছে মোক বৰকৈ জোৰ কৰিছিল মোৰ উপায় নাছিল সেইকাৰণে ল'ব লগা হ'ল তোমাৰ মৰম লগা চকুজুৰি মোৰ হৃদয়ৰ অংশ জন্মদিনৰ শুভকামনা চেনাই এই আধৰুৱা মৰমখিনি তোমাৰ জীৱনৰ অংশ নহয় যদিও তোমাৰ সুখৰ লগাৰী গৰাকীৰ স্মৃতি দিছোঁ এই উপহাৰটোত সুখী হোৱা এটি তোমাৰ এৰি অহা অতীত ঐ প্লিজ ঘূৰি আনা মই নোৱাৰোঁ তই নোহোৱাকৈ থাকিব প্লিজ ঘূৰি আনা এদিন বা এৰাতিৰ সংগী হ'ব পাৰিম কিন্তু তোৰ দৰে ছোৱালীক বিয়া পাতিব তই মোক নোৱাৰিম তেনেকৈ ক'ব পাৰিলি স্বাভিমানী ছোৱালীবোৰৰ চকুপানী ভাল নালাগে লুকাও বুলি জানো লুকাব পাৰিবি দিশা প্লিজ মোক তাক ঘূৰাই আনি দে না মই তাক বহুত ভাল পাওঁ তাক গালি পাৰি মই কেতিয়াও সুখী নহয় কিয় সি মোক এৰি গুচি গ'ল দিশা কিয় এইফালে চা বাস্তৱ তিতা কিন্তু এয়াই সত্য যে সিটো নহয় না কেতিয়াবা আছিল
চকু পানী মুচি ল নহ'লে সপোনবোৰ কোনে পূৰ্ণ কৰিব আৰু শুন ক্ষীণাই যাবি কিন্তু ইমান কান্দিলে মই আছোঁ নহয় তোৰ লগত যা এতিয়া শুই যা মই ৰখোঁ হেল্ল' অঁ মা ক আছোঁ দিয়া দেউতা আহিছেনে মা মোলৈ এবাৰো কল নকৰে ন মা দেউতাই জানো দিয়া হ'ব ৰাখিছোঁ মোৰ টোপনি লাগিছে মই শুব যাওঁ তুমি কল নকৰিলেও মই জানো দেউতা তুমিও যে মোক মনত পেলোৱা আই মিছ ইউ ভেৰি মাছ দেউতা ঐ তই নুশুৱ নেকি হোম অকণমান টাইম আছোঁ আজি তাৰ বাৰ্থডে এবাৰ উইচ কৰিম পাগল হৈছ তই হা 12টা বাজিল মই তাক কল কৰোঁ Speaking to someone else. Speaking to someone else. ঐ এইজনী তৰা নহয়নে অঁ মাহী মাহীকতো তহঁতি পাহৰি গ'লি নহয়ো মাহী কিয় তেনেকৈ কৈছে বাৰু বাদ দে বিয়া কেতিয়া পাতিবি শুনিছোঁ তই হেনো এটা ল'ৰাও ঠিক কৰি ৰাখিছ নাইও মাহী মই হায়াৰ এডুকেশ্যন কৰিম অ' প্লিজ এইটো বাহানা নিদিবি আমিও পঢ়িছোঁ বাট সময়তে বিয়া হ'ব লাগে মাহী মই বিয়া নহওঁ মোৰ বিয়া ঠিক হৈ থকা ল'ৰাজনে মোক এৰি গুচি গ'ল বাৰু আমিও খালী আছোঁ আমাৰ ফালেও চাব পাৰা এতিয়া কি হ'ল বদনামটো দি গ'ল নহয় অঁ মা ক সকলোৱে সুধি থাকে তোৰ বিয়াৰ কথা তোৰ মনত দুখ নালাগিব বুলি আমি তাক একচেপ্ট কৰিছিলোঁ এতিয়া কি হ'ল মা চাবি সি ঘূৰি আহিব এতিয়া মা বাপেৰে মৰিলেহে হ'ব মান সন্মান একো নোহোৱা কৰি দিলি মই জানো সুযোগ দিছিলোঁ তাক ঘৰত অহাৰ কাৰণে এইবোৰ শুনাৰ আগত মই মৰি নগ'লো কিয় তোমাৰ হেঁপাহ পলোৱা নাই লাজ নাই তোমাৰ
কিয় তেনেকৈ কৈছা বা? আৰু কেনেকৈ ক'ম তোমাক? যদি অকণমানো তোমাৰ লাজ আছে তেন্তে আমাৰ বাবুক ফোন নকৰিবা তুমি। তৰা তুমিতো জানাই আমাৰ বিয়া, চ' তুমি বিক্ৰমক কণ্টেক্ট নকৰবা। আৰু যদি কেতিয়াবা কিবা শুনিব লগা হয় তেন্তে ঘৰত আহিব লগা বাধ্যত পৰি যাম মই। আহা। তুমি মোৰ সকলো শেষ কৰিলা। মোৰ ঘৰখনৰ সুখবোৰ তুমি কাঢ়ি ল'লা। প্লিজ মোক ঘূৰাই দিয়া না মোৰ সুখবোৰ। হেল্ল', ক'ত আছ? তোৰ বাবে এটা ছাৰপ্ৰাইজ আছে, ইয়ালৈকে আছোন। আৰে আনা। দে হ'ব দে। ক কিয় মাতিছ? ভাল পাওঁ তোক। ফটো আমি নকৰ। মা কচম ভাল পাওঁ তোক সৰুৰে পৰা। জানো মোৰ স্বভাৱ বেয়া, কিন্তু তই হাৰ্ট হবি বুলি তোক কথাটো কোৱা নাছিলোঁ। ভাল হ'ম মই, কথা দিছোঁ তোক। তই ভাল হ'ব নালাগে, মাথো তই অকলশৰীয়া বুলি নাভাবিবি। মই আছোঁ তোৰ লগত সদায়। ফটো আমি নকৰ। ভাল পোৱা ইয়াৰ পৰা হয়। ক'বলৈ সহজ কিন্তু পাবলৈ টান। তোৰ ফটো আমি হ'ল যদি মই যাওঁ। টিকু আমাৰ ফটো ভাল হৈছে না? ৰবা ৰবা উঠাই আছো ফটো, জুই ফটো আহিব। বৌ নহয় বাহ। কিয়? কি হ'ল তোৰ? তোক মই ভাল পাওঁ জিত। তৰা মই জানো তই আহিবি মোৰ ওচৰলৈ। চা তেতিয়া মই তোক এনে কৈছিলোঁ তেনেকে। মই সেইবিলাক নামানো। ফটোৱা নেকি? বহুত আগৰ পৰা। কিন্তু মই এইবাৰ ফটো আমি নকৰোঁ, ভালদৰে থাকিম আৰু দুয়োৰে লাইফ ছেট হোৱাৰ পিছত বিয়া পাতিম। কাৰ কাৰ লাইফ ছেট? তোৰ আৰু মোৰ, আৰু বিয়াও তোৰ আৰু মোৰ। ধেই এইবোৰ কেতিয়াও নহয়। এইবোৰ হওক নহওক পিছৰ কথা। তই কিন্তু বিক্ৰমক কেতিয়াও ফোন নকৰ যাতে। ঐ তই কিয় কান্দি আছ? ঐ কি হৈছে তোৰ? চাচোন চা মোৰ ফালে চা। তই নিজৰ লগতে নিজৰ জীৱনটো কিয় ধ্বংস কৰি আছ? এইফালে চাচোন, এইফালে চা। কি হৈছে কচোন তই? কচোন এইফালে মোৰ ফালে চাচোন। হেল্ল' জিত। তৰা কি হৈছে তোৰ? ঐ প্লিজ মোক বিক্ৰমক আনি দে প্লিজ। চা মই আছোঁ নহয়, তই অকণমান নিজকে ৰিলেক্স কৰ।
তই মোৰ ইমান ওচৰত কিয় আহিছ? তোৰ এনজাইটিৰ নিচিনা হৈছে, তই এবাৰ ডক্তৰক দেখাই ল'বি। তই মোৰ বেমাৰৰ সুযোগ ল'ব বিচাৰিছ? নাই লোৱা, তোক নিজৰ কৰি ল'ব বিচাৰিছিল, কিন্তু তই এতিয়া বিক্ৰমকে বিচাৰ। কিন্তু তই মোৰ ইমান ওচৰত কিয় আহিলি? কিয়? ফ্ৰেণ্ডছ উইথ বেনিফিট মই নহয় জিত। তই ভুল ভাবিছ, মই তোৰ ফাইদা উঠাব বিচৰা নাছিলোঁ। মই দুৰ্বল হৈ পৰিছিলোঁ তোৰ ওচৰত, কিন্তু নিজকে কণ্ট্ৰল কৰিছোঁ। বিক্ৰম তোৰ নহয়, বিক্ৰম অকল বিদিশাৰ হয়, আৰু মই তোৰ লগত সদায় আছোঁ, থাকিম। তই এবাৰ ভাবিছা? হে প্ৰভু, বিক্ৰমক মই ভাল পোৱা আৰু আমাৰ ঘৰখনৰ সৰু সপোনটো বাস্তৱ নকৰিবা প্ৰভু। কোৱা, কিয় মাতিছিলা মোক? জিতৰ লগত এবাৰ কি শুনিছোঁ? তুমি বিদিশাক ভাল পোৱানে? পাওঁ। ছেম হিয়াৰ ফিলিং এবাউট দ্য জিত। আৰে তৰা চা, জিত ভালৰে নহয়। জানো, এয়া মোৰ আন এক যাত্ৰা শিপুৰীলৈ যোৱাৰ। আহিছোঁ। ঐ শুন, জিত নাই নেকি? আপুনি আপুনি কোন? জি এফ? কোৱা, কিয় আহিছা? তোমাক চাবলৈ মন গৈ আছিল, সেইবাবে আহিলোঁ। চোৱা, মোৰ প্ৰেছাৰ এতিয়া হাই, হয়তো মই হঠাৎ মৰি যাম। কিয়? তুমি নিজৰ কেয়াৰ অকণমানো নাৰাখা? বহুত পাপ কৰিছোঁ, এতিয়াতো যাবই লাগিব দিয়াচোন। তৰা, মই তোমাক ইচ্ছা কৰি এৰা নাছিলোঁ। তেন্তে কিয় মোক মৰিব এৰি দিলা? উপায় নাছিল, মোৰ ঘৰখনে মোক বেলেগ উপায় দিয়া নাছিল। এতিয়াতো সুখী তোমাৰ ঘৰখন আৰু তুমি, আৰু বিদিশাও। নাজানো, হয়তো সিহঁত সুখী। হ'ব দিয়া, মোৰ একো আপত্তি নাই। ঐ শুনাচোন, প্লিজ উভতি আহা না। মোৰ হৃদয়ত তুমি আছা, কিন্তু বিদিশাও মোৰ জীৱনৰ অংশ। কি কৰিম কোৱা? মোক মজবুৰ কৰি তুলিলে সময়ে। সদায় ভালকৈ থাকিবা। খং আৰু জেদত জিতৰ দৰে ল'ৰাক সুযোগ নিদিবা। জীৱনত যি ভাল পোৱা তাকেই কৰা, কিন্তু নিজৰ নামত দাগ নলগাবা। কেতিয়াবা যদি মই তোমাক বিচাৰোঁ, সদায় যাতে ভাল হিচাপে পাওঁ। যাবতো লাগিবই, যাওঁ দিয়া।
তৰা মই যাওঁ দেউতাই মাতি পঠাইছে খুৰাই মাতি পঠাইছে তেতিয়াহ'লে তই সোনকাল যা আৰু নাহোঁ একেবাৰে যাম দেউতাই বিচাৰিছে মই ঘৰতে থকাটো একেবাৰে যাবি নেকি তই কেতিয়াবা যাবি মন গ'লে আৰু ভালদৰে থাকিবি এদিন ভাল দিন আহিব বিলিভ ইন কৰ্মা মই আহিছোঁ দেই আৰে তই মোক পাহৰিলি মই আকৌ মধুস্মিতা অ' মধুস্মিতা ব্লগাৰ তোক আৰু পাহৰিব পাৰিমনে ক'ত আছ তই ময়ো যে কি সুধো নহয় দুখী আত্মাটো ঘৰতেই থাকে ঐ দুখী আত্মা অকণমান ওলাই আছোন লগ কৰোঁ অ'কে গৈ আছোঁ দে দে হ'ব দে চা তৰা আমি যি বিচাৰোঁ সেয়াই জীৱন নহয় আমাৰ জীৱনত যি হ'বলৈ গৈ আছে সেয়াহে জীৱন আৰু আমি তেনেকৈ আঁকোৱালি ল'ব লাগিব বাট লেটছ ডু ওৱান থিং আগুৱাই গৈ থাক ভাগৰ লাগিলে অলপ জিৰাবি দুখ লাগিলে অকণমান কান্দিবি কিন্তু নিজকে হেৰুৱাই নেপেলাবি প্লিজ মধু কিছুমান ঘা ঠিক হয় জানো হয়তো ঠিক হোৱাৰ প্ৰয়োজনো নাথাকে কিছুমান ভুল বুজাবুজি সমাধান হয় জানো হয়তো ৰহস্য নাথাকিলে জীৱনৰ মাদকতাই নাথাকিব এই যে ঘা টুকুৰা বৰ বিষায় মধু তথাপি কঢ়িয়ালৈ ফুৰো জীয়াই থকালৈকে মনত পৰিলে আকৌ বনাম মনত পৰিছে তোলৈ মিছ ইউ কিমান জটিল এই জীৱন প্ৰেম শব্দটো ক'বলৈহে সহজ কোনেনো জানে প্ৰেমে জীৱনৰ এডাল এডাল হীৰা জ্বলাই এঙাৰ কৰি তোলে মন যায় এই যান্ত্ৰিকতাৰ পৰা ওলাই ঘৰলৈ যাম আৰু মাৰ কলাত শুই টোপনি যাম কিন্তু সেই জেগাখিনিলৈও ভয় লাগে তাতেতো আছে এই প্ৰেম নামৰ বিষাক্ত শব্দটো